একাউণ্টত টকা নাথাকিলে এটিএমৰ পৰা তুলিব পাৰিব 10,000 টকা। আপোনাৰ একাউণ্টৰ বয়স 6 মাহ হ'লে তুলিব পাৰিব টকা। একাউণ্টত ধন নাথাকিলেও কেনেকৈ উঠাব এই টকা? ইয়াৰ বাবে আপুনি কি কৰিব লাগিব? সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক। একাউণ্টৰ বেলেঞ্চ শূন্য হ'লেও এটিএমৰ পৰা 10,000 টকা উলিয়াব পাৰিব। দেশৰ সকলো জনসাধাৰণক বেংকিঙৰ ছাতিৰ অধীনলৈ অনাৰ পৰিকল্পনা আছিল কেন্দ্ৰ। সেইবাবে প্ৰধানমন্ত্ৰীৰ জন যোজনাৰ একাউণ্টটো মোদী চৰকাৰে আৰম্ভ কৰিছে। এই একাউণ্টধাৰীসকলে আৰ্থিকভাৱে একাধিক সুবিধা লাভ কৰে, যিটো বহু একাউণ্টধাৰীয়ে নিজেই নাজানে। এই অভিযান কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল যাতে বেংকিং, ক্ৰেডিট, বীমা, পেঞ্চন আদি বিত্তীয় সেৱা সকলোৰে বাবে উপলব্ধ কৰা হয়। প্ৰধানমন্ত্ৰী জন ধন যোজনা একাউণ্টধাৰীয়ে 10,000 টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা লাভ কৰিব। এই অভাৰড্ৰাফ্ট সীমা পূৰ্বে 5,000 টকা আছিল, যিটো পিছলৈ দুগুণ কৰি 10,000 টকালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু 2,000 টকা পৰ্যন্ত অভাৰড্ৰাফ্টৰ সুবিধা কোনো চৰ্ত নোহোৱাকৈ উপলব্ধ। এই অভাৰড্ৰাফ্টৰ সুবিধা পাবলৈ আবেদনকাৰীৰ জন ধন একাউণ্টৰ বয়স কমেও 6 মাহ হ'ব লাগিব। আগতে এই অভাৰড্ৰাফ্টৰ বাবে বয়সৰ উচ্চ সীমা আছিল 60 বছৰ। এতিয়া ইয়াক 65 বছৰলৈ বৃদ্ধি কৰা হৈছে। অটল পেঞ্চন যোজনা, মাইক্ৰ ইউনিট ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেন্সি বেংক আঁচনিৰ বাবে যোগ্য। মন কৰিব যে প্ৰতিটো পৰিয়ালত এজন ব্যক্তিয়েহে এই অভাৰড্ৰাফ্টৰ সুবিধা লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত পৰিয়ালৰ মহিলাৰ অগ্ৰাধিকাৰ। অৱশ্যে এই একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে। চলিত বৰ্ষৰ প্ৰতিবেদন অনুসৰি PMJDY অধীনত এই পৰ্যন্ত 46.25 কোটি একাউণ্ট খোলা হৈছে। এই মুঠ একাউণ্টত 1.74 লাখ কোটি টকা জমা কৰা হৈছিল বুলি কেন্দ্ৰই জানিবলৈ দিয়ে। এই প্ৰকল্পৰ জৰিয়তে দেশৰ প্ৰায় 67% গ্ৰাম্য জনসাধাৰণ উপকৃত হৈছে। একে সময়তে 53% মহিলাই এই আঁচনিৰ অধীনত একাউণ্ট খুলিছে বুলি কেন্দ্ৰই জানিবলৈ দিছে। চৰকাৰে কয় যে দেশৰ অৰ্থনৈতিক সবল কৰি ৰাখিবলৈ এইটো এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। নিজা বেংক একাউণ্টত অভাৰড্ৰাফ্টৰ সুবিধাৰ উপৰিও এই ডেবিট কাৰ্ড। প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিৰ মূল উদ্দেশ্য হৈছে প্ৰাথমিক পৰ্যায়ৰ ঋণ নিশ্চয়তা পুঁজি সৃষ্টি কৰা, বিত্তীয় সাক্ষৰতা কাৰ্যসূচী গ্ৰহণ কৰা ইত্যাদি। আমাৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব।